কবিতাৰ শিৰোনাম একেই ৰাতি ঘূৰি আহে বাৰে বাৰে। কবি ৰীতা চৌধুৰী। একেই ৰাতি ঘূৰি আহে বাৰে বাৰে, একান্ত এই ৰাতি নীৰৱতাৰ বাবে। মুখৰ হৈ উঠাৰ বাবেই এই নীৰৱতা। প্ৰতিটো ৰাতিৰেই থাকে নিজৰ স্বৰলিপি, প্ৰতিটো ৰাতিৰেই থাকে একক সূচীপত্ৰ। আজি ৰাতিটো নীৰৱতাৰ বাবে, অলপ জিৰণি আৰু অলপ প্ৰশান্তি আৰু অলপ নিৰ্জনতা। ৰাতিটোৰ সিপাৰে ৰৈ আছে বাহু মেলি সুদীৰ্ঘ পথ আৰু কোলাহল, প্ৰখৰ ৰ'দ আৰু মৰুভূমি।